কাকুৱে খৰজোৱাই হৈ থাকক স্বাহা। বিয়াৰ দুদিন পাছত ঘৈণীয়েকৰ কাপোৰ ধোক স্বাহা। ঘৈণীয়েকৰ সদায় তলত চলক স্বাহা। ঘৈণীয়েকে যি কয় তাকে শুনক স্বাহা। আবে তুই মন্ত্ৰ পঢ়ি আছা না, আমাক অভিশাপ দি আছা বে? আৰে চুচুৰা, তুইতো ইউটিউবাৰ আছিলি, তোমাক কোনে পণ্ডিত বনালে? কি কম কাকু ভাই, মোৰ দুখৰ কথা শুনিলে তোৰ চকুৰ পানী বাল্টিঙে বাল্টিং ওলাব। এয়া ফানি ইউটিউবাৰ 2.0 আছে না, সি মোক কি বনাই মোৰ দেহা বেয়া কৰি দিছে। ইয়ে দেখা নাই, সি মোক আজি বামুণ বনাইছে। তহঁতৰ বোলে বিয়াটো পাতি দিবা লাগে, ময়ে ওম নম স্বাহা। মোৰ বিয়াটো কেতিয়া হ'ব স্বাহা? মই বেলেগৰ বিয়া পাতি দিয়াতে দিন যাব নেকি স্বাহা? হ'ব দে, তোমাৰ বিয়াটো পিছত পাতবি, আগতে আমাৰটো পাত। আচ্ছা দে, তোমাৰ তাতো পাতি দি আছো ৰ। মোৰহে কি হ'ব, মোক কোনে ছোৱালী দিব? মোৰতো গাৰ্লফ্ৰেণ্ডো নাই, যিও পাইছিলো কইনা সি আকৌ হাৰুৱাই ললো। ডিম্পু ভাই, মই থাকাতে কিয় চিন্তা কৰিছ? মই আছো নহয় আপোনাৰ কাৰণে, কইনা চাই দিম। আপোনাক কি ধৰণৰ কইনা লাগে কোৱাচোন বাৰু? হাও বাপাহাৰী, মোকতো দীপিকা লাগে। পাদুকণ? সেইটোৱে বাপাহাৰী, কি ছোৱালী, কি মজা লাগে। কি ধুনীয়া বে। তই বলীউড এক্ট্ৰেছ দীপিকা পাডুকোনৰ কথা কৈ আছ নেকি? তাকে কৈ আছো দে বাপাহাৰী, পাৰিলে বানাই দিবচোন। হাও বাপাহাৰী, কি কৈ আছ তই? ৰণবীৰ সিঙে শুনিলে টপিলা ডপৰা ডুবৰি কৰি দিব, গম পাবে বাপাহাৰী। পাখি ডাৰ্লিং, যো আমি যাওঁ আৰু এই পাগল পত্নীটাৰ লগত নাটকো আৰু আমি, নহ'লে আমাৰ টপিলা ডপৰা ডুবৰি কৰি দিব। বামুণক তই আজি এনেকুৱা কথা কলি? যোৱা, মই তোক আজি অভিশাপ দিলো, তই সদায় ঘৈণীয়েৰ তলত চলিবি। তোৰ অভিশাপ আমি নামানো, তোৰ অভিশাপ তোৰ লগতে থাক। যো পাখি ডাৰ্লিং, আমি যাওঁ। যা, মই তোক আৰু অভিশাপ দিলো, তোৰ ঘৈণীয়ে তোৰ লগত নাথাকে, সুহাগ ৰাতি দিনে পলাব, যা। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, जिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें जिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो, या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।